নমস্কাৰ, এটি দীঘলীয়া বিৰতিৰ পিছত মই পংখী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা কাতি বিহুৰ ওলগ জনাইছোঁ। আজি অসম গণসংযোগ আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠানত অনুষ্টুপীয়াকৈ আমি উদযাপন কৰোঁ কাতি বিহু। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী পুলি ৰুৱে আৰু তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলাই কোনো ঠাইত আকাশবন্তিও জ্বলোৱা হয়। বহুতে সামাজিক মাধ্যমৰ জৰিয়তে কঙালী বিহুৰ শুভেচ্ছাও প্ৰেৰণ কৰে, কিন্তু একাংশই ইয়াৰ বিৰোধিতা কৰে। বিৰোধিতা কৰাসকলৰ যুক্তি এয়া যে কঙালী বিহু হৈছে দুখৰ উৎসৱ। এনেহেন দুখৰ উৎসৱতো শুভেচ্ছা দিয়াটো উচিত নে? আৰু শুভেচ্ছা দিয়াসকলৰো আছে যুক্তি। কঙালী বিহু হৈছে অসমীয়াৰ পৰম্পৰা। এতিয়া কঙালী বিহুত ভঁৰাল উদং বুলিয়েই দুখ কৰিবলগীয়া একো নাই, কিয়নো বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ লগে লগে খেতি পথাৰৰ ৰেহ ৰূপ সলনি হৈছে। কীট পতংগ নাশ কৰিবলৈ এতিয়া আৰু আকাশবন্তি বা চাকি জ্বলোৱাৰ কোনো প্ৰয়োজন নাই। তুলসী তলৰ প্ৰয়োজন অৱশ্যে এতিয়া পূৰ্বতকৈও কেইবাগুণেই বাঢ়িছে। মুঠৰ ওপৰত যি উদ্দেশ্যেৰে পূৰ্বে অসমীয়া কৃষকে কাতি বিহু উদযাপন কৰিছিল, সেই উদ্দেশ্যেৰে বৰ্তমান কোনেও এই বিহু পালন নকৰে। পালন কৰে পৰম্পৰাৰ নামত। গতিকে সময়ৰ সৈতে খোজ মিলাই কাতি বিহু বুলিও যে এটা বিহু আছে, সেয়া যাতে কোনেও পাহৰি নেপেলায়, তাৰ বাবে সময়ৰ সৈতে খোজ মিলাই কাতি বিহুৰ শুভেচ্ছা প্ৰদান কৰাটো কোনো ভুল হ'ব নোৱাৰে বুলি দাবী কৰে এই পক্ষটোৱে। যোৱা বছৰৰ দৰে এই বছৰো আমি ঘৰৰ পৰা দূৰৈত থাকি কাতি বিহু আমি এনেকৈ উদযাপন কৰিলোঁ অসম গণসংযোগ আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠানত। সকলোৱে আমি একেলগে মিলি প্ৰাৰ্থনা কৰিলোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। প্ৰাৰ্থনা কৰি নাম গাই সকলোৱে গ্ৰহণ কৰিলোঁ প্ৰসাদ, আৰু ইয়াত অনেক অপৰাধ হ'ব পাৰে, সকলোৱে ক্ষমা কৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ।